নহয় এইটো কষ্টিউমত ওলালেহি বোলো কষ্টিউমটো এবাৰ দেখাই দিছোঁ মই ভাল লাগিছে কথাটো এনেকুৱা এটা মানে এনেকৈ ইউনিফৰ্ম এটা হ'লে মানে ভাল যিহেতু মই শিৱসাগৰ ৰোড ছেফটিৰ ওপৰত কাম কৰি থাকোঁ সকলোৱে জানে আৰু এইটোৱে পোচাকযোৰ এটা চৰকাৰী হয় আমি ৰোড ছেফটিৰ কাম কৰাৰ কাৰণে চৰকাৰীভাৱে এই পোচাকযোৰ দিছিলোঁ বৰ্তমান পৰিস্থিতি আপোনালোকে সকলোৱে গম পাইছে এনেকৈ ইউনিফৰ্ম এটা হ'লে মানে যিকোনো অসুবিধাত পৰা মানুহে আমাক হাত বাউল দি মাতে আমি সেই কথাটো বুজাবলৈ ভাল আৰু শিৱসাগৰৰ বিভিন্ন ঠাইৰ পৰা যিবোৰ গাড়ী আহিছে তেওঁলোকক মই সহায়ৰ কাৰণে ওলাইছোঁ য'ত যায় তেওঁলোকক মই গৈ সেই জেগা দেখাম বুলি এতিয়া আজিৰ পৰা ভাবিছোঁ আৰু যিসকলে সহায় কৰিছে শিৱসাগৰ জিলাক অন্যান্য জিলাৰ যিমানসকলে সহায় কৰিছে সকলোকে মই নমস্কাৰ দি ধন্যবাদ দিছোঁ আৰু আপোনালোক সকলোৱে ওলাই আহক মানুহে মানুহৰ বাবে চাওক কিমান ডাঙৰ এটা বিপদ এটা আমি পাৰ হৈছে বৰ্তমান এই দ অঞ্চলবোৰত এতিয়া পানী হৈছে আৰু এটা আটাইতকৈ দুখৰ আৰু পৰিতাপৰ কথা শিৱসাগৰৰ কাৰণে এই ৰাষ্ট্ৰীয় ঘাইপথেই হওক বা বিভিন্ন ধৰক আলি পদূলি যিবোৰ মানুহে ৰাস্তা কিনাৰত কেম্পটো আছে য'ত গাড়ী যায় সেই গাড়ীবোৰ মানুহবোৰে অকল পাই আছে সেইটোতো হয় আপুনি নিজেওতো পানীত ডুবি আছিলে মই বলে পাৰিছে যিহেতু মোৰ ব্যৱসায় গ্ৰ'চাৰী ব্যৱসায় আছে সেইটো কাৰণে ঘৰৰ পৰা মাল কাম চাউল দাউল নি এইবোৰ চলালোঁ ওচৰ চুবুৰীয়াকো যিমান পাৰোঁ অলপ চলপ দিলোঁ মই ইমানো ধনী নহওঁ কিন্তু মনে যিমানখিনি ভাল লাগে সেইখিনি কৰোঁ আৰু যিমানখিনি পাৰোঁ মই ৰাইজক কৰিবলৈ চেষ্টা কৰিছোঁ এতিয়া আমাৰ এটা টীম এটা আহি আছে গুৱাহাটীৰ পৰা আমি যাম নিমাইজান কেনি যাম ভিতৰলৈ নিমাইজানৰ মই যাওঁহে সঁচা কথা ক'বলৈ গ'লে কোনোবা গৈছে যোৱাকালি নিমাইজানৰ সেইফালে মানুহৰ বহুত অসুবিধা বুলি শুনিছোঁ আৰু এতিয়া আমাৰ এটা গুৱাহাটীৰ পৰা টীম এটা আহি আছে আপোনাৰ এই ভাড়াধৰাৰ ফালে অকণমান বেছি ইম্পৰ্টেণ্ট হৈ আছে ভাড়াধৰাত মানুহে পোৱা নাই ভাড়াধৰা কোনটো ছাইডত ভাড়াধৰা বুলিয়ে কৈছে কোনটো ছাইডত যাম আকৌ ভাড়াধৰা মানে কোনফালে আছে এইটো ভাড়াধৰা আপোনাৰ এই আকৌ সোণপোৰা হৈ গ'লে সোণপোৰাৰ পৰা আগলৈ যে গৈ পেলাই ভাড়াধৰা হয় এইফালে মৰাণে এইফালে মানে ভাজনী ছাইডত ভাজনী একজেক্টলি ক'ব নোৱাৰিম মই আজি এই ওলাইছোঁ ৰাইজৰ সহায়ক বুলি বাট পথবোৰ চাবৰ কাৰণে ওলাইছোঁ আজিৰ দিনটো পাৰ হোৱাৰ পিছত মই কাইলৈ পৰা হয়তো মোক সুধিলে কোনোবাই মই ক'ব পাৰিম ধন্যবাদ মই ভাল লাগিছে আপোনাৰ ৰূপটো দেখি ভাল লাগিছে কিন্তু এইটো ঠিক আছে আশা কৰোঁ চবৰে ভাল হওক যাওঁ দেই বাৰু যাওক